কবিতার শিরোনাম মা। কবি আরো আবৃত্তিকার দীপজ্যোতি। মা তুমি কেনে আছা? তোমাৰ মৰমৰ পৰিয়ালৰ আবেগ আগৰ দৰে আছে। চেনেহৰ জৰিয়তে বান্ধি ৰাখিছিল। মা তুমি মোক জন্ম দিলা, লাভ কৰিলো এই দুৰ্লভ মই জীৱন। নানা কষ্টে কৰিলে মা তোমাৰ বাৰু ধাৰ খুজিম কেনেকৈ? বুকুৰ উভয়েৰে আগুৱাই লৈ গ'ল। মুখত এটি মাথো মিঠাই বান্ধি লৈ বঞ্চিত নকৰিবা অহাটো জনমত তোমাৰ মৰমৰ। স্বৰ্গদপি গৰিয়সী মহান তুমি মা তুমি যে অনয়। তোমাৰ হাততে ধৰি খোজ কাঢ়িবলৈ শিকিছো, তোমাৰ হাততে অন্যায় আজি উপনীত হৈছো জীৱনৰ কণ্টকময় পথত। মা তুমি ভাল, তোমালৈ যাচিলো অফুৰন্ত মৰমৰ সপোন। আদিশ্যনত কৰিছো প্ৰাৰ্থনা মা যেন সুখত, মা যেন হওক শান্তিৰ নিজৰা চিৰ প্ৰৱাহিত হৈ অনন্ত কাল